নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোকে ভালে আছে। আজি মই ইউটিউবত প্ৰথম ভিডিঅ' দিব ওলাইছো। আজি প্ৰথম ভিডিঅ' দিম আৰু ভয়ো লাগি আছে, ভিডিঅ' ভাল নহ'বও পাৰে, ভাল কৰিব চেষ্টা কৰিম বাৰু। এতিয়া আজি প্ৰথম ভিডিঅ' যিহেতু আমাৰ বাৰীৰ পিছফালটো দেখুৱাও আপোনালোকক। শাক পাচলিৰ খেতি আছে, শাক পাচলিৰ খেতিবিলাক দেখুৱাওঁ। এতিয়া পুখুৰীৰ পাৰে পাৰে গৈছো। এতিয়া আকৌ পুখুৰীটো ভাঙি কেনে কৰি দিছে আমাৰ বানপানীয়ে গৰাখহনীয়া খান্দি। কৰি দেখুৱাৰ ৰ'ব। মোৰ লগত আমাৰ মেকুৰীটো আহিছে, এই মেকুৰীটো দেখুৱাৰ ৰ'ব। ৰখি আছে, মোৰ পিছে পিছে ঘূৰি থাকে আৰু মই যোনফালে যাওঁ। মোৰ ভণ্টি এটা আহিছে শাক তুলিব ইয়াতে। আমাৰ পৰিয়ালটো বহুত ডাঙৰ হয়, খুৰীহঁতো থাকে আমাৰ লগত, সেইকাৰণে ভণ্টি আছে, ভাই আছে, বহুত কেইটা আছে। দেখুৱাম ৰ'ব সিহঁতক সৰু সৰু। এয়া পুখুৰীৰ পাৰটো দেখুৱাম ৰ'ব আপোনালোকক। গৰাখহনীয়া খান্দি কেনে কৰি দিছে, নদী নহয় দিয়ক, সেইটো কিবা উল্টে খান্দা আহি কেনে এনে অৱস্থা কৰি দিছে। উল্টে খান্দা নাম থৈছে, খান্দি খান্দি যায় কাৰণে। দেখুৱা ৰ'ব ভাল কৰি, ওচৰত যাই কেনে দেখুৱা ৰ'ব। সেয়া চাওক পাৰটো কেনেকে ভাঙি পেলাইছে গৰাখহনীয়া খান্দি। এইবিলাক খান্দিছে, মই জুম কৰি দেখাই দিছোঁ আপোনালোকক। এইবিলাক খান্দি কেনে কৰি দিছে চাওক। এইবিলাক যে খান্দিছে এইটো নদী নহয় দিয়ক, কিবা আগতে জান আছিল। এইটো জানৰ পৰা কিবা উল্টে খান্দা নামৰ কিবা সেইটো খান্দি খান্দি আহি এনে অৱস্থা কৰি দিছে। এয়া মই পিছৰ ভিডিঅ'ত দেখুৱাম আপোনালোকক। এইটো কোক লাগি গৈছে, এই পথাৰবিলাক নষ্ট কৰি দিছে, ভাঙি চিঙি কেনে কৰি দিছে পথাৰ। এয়া মানুহ ঘৰক লাগি যাব এতিয়া, এই সিহঁতৰো বহুত দূৰক লাগি খান্দিছে। এইবিলাক দেখিছানে, আমাৰ বস্তুটো আধা লৈ গৈছে। এইবিলাক এই বাঁহৰ তলবিলাক খান্দি কেনে কৰি দিছে, এইবিলাক খান্দিছে। এয়া আমাৰ খেতি কৰিছে ইয়াত, সেইফালে এইখন খেতি আমাৰ। এইয়া আমাৰ খেতি, এইয়া সেইটো চাইডে বেছি আছে, এইটো চাইডে বানপানীৰ কাৰণে এইবিলাক মৰি গৈছে। এয়া উল্টে খান্দাটো গোটেই ফুল হৈ গ'লে পানীৰে, এইফালে পানী উঠে না, সেইকাৰণে এনে হৈছে, চব নষ্ট হৈ গৈছে। সেইফালে বেছি কৰি আছে, দেখাইছোঁ ৰ'বক ভাল কৰি। প্ৰথমতে শাক তুলি লওঁ, শাক তুলি লৈ খেতিখিনি গোটেইখিনি দেখাইছোঁ আপোনালোকক, নহ'লে গধূলি যাব। এইবোৰ কি শাক জানো না? ডেংগা শাক, ডেংগা। বেলেগ ফালে কি কয় নাজানো, আমি ডেংগা বুলি কওঁ আৰু। এয়া পাত ছিঙি লৈ যাব দিছে মোক ঘৰৰ পৰা, আমাৰ পাত ছিঙি লৈ যাব দিছে। পাত নিম আৰু পুৰ পাত নিম, এইখিনি ছিঙালে আপোনালোকক গোটেইখিনি দেখুৱাইছোঁ ৰ'ব, নহ'লে দেৰি হৈ যাব গধূলি হ'লে আৰু। এইবিলাক শাক তুলিলোঁ আমি। এয়া এইবিলাক শাক খাই ভাল লাগে, সাৰ দিয়া নাই, এনেই গোবৰৰ সাৰ দিয়া গৈছে এইবিলাক। এতিয়া খেতিখিনি ভাল কৰি দেখুৱাব ৰ'ব আপোনালোকক। এইবিলাক খেতি কৰিছোঁ আমি, এইবিলাক ভেন্দি, এইবিলাক এয়া লাগিছে, এয়া লাগিছে, এইবিলাক কোনফালে এইবিলাক খেতি কৰিছোঁ আমি। বানপানী নাহিলেতো আৰু ভাল হ'লো আমাৰ খেতি, বানপানীৰ কাৰণে বেয়া হৈছে অলপ। এইবিলাক আমি সেই কি বুলি কয়, এইটো মেচকা টেঙা, এইটো মেচকা টেঙা মাছেদি জোল বনাই খাব লাগে, ধুনীয়া, বহুত টেষ্টি। এইখিনি আৰু মৰা পাত, এয়া আমি পাতাৰ পাত বুলি কওঁ দিয়কচোন, খাই মজা লাগে। মই তামাম ভাল পাওঁ খাই কেনে পাতাৰ পাত। বানপানী উঠাতে উঘালি নিছে এইবিলাক, এই সৰু সৰু আছে এতিয়া। এইফালে আকৌ এইফালে জিকা, এইবিলাক জিকা সৰু আছে, ভাল কৰি হ'ব ৰ'ব। আৰু গোবৰ দিব লাগিব, শুকান গোবৰ, তেতিয়া হ'ব। আৰু আমাৰ বায়ে এয়া শাক পুৰ পাত ছিঙি আছে, পুঁই শাক ছিঙি আছে, মনে মনে দেখাইছোঁ, তাই দেখাব নিদিয়ে আৰু। ইয়াত আৰু
চাং সাজি দিছে লাও কোমোৰা ভোল এইবিলাকৰ কাৰণে সেইবিলাক আৰু তামোল গছ আছে বাঁহ গছ আছে এইবিলাকো আছে আমাৰ বস্তিটো বহুত ডাঙৰ হয় বহুত বস্তু আছে আমাৰ ইয়াতে কিন্তু বানপানীৰ কাৰণে অলপ অসুবিধা হয় বস্তুবিলাক মৰি যায় আৰু ৰুব লাগে হেনে হয় তিয়হৰ খেতিও দেখাইছো তিয়হ লাগিছে আমাৰ এইবিলাক দেখাই দিয়া ভাল কৰি তিয়হ আছে ভোলো লাগিছে এইখিনি গোটেই ভোলৰ গছ এইবিলাক গোটেই ভোল এইখিনি গোটেই এইয়া এইবিলাক লাগিছে ধুনীয়া কৰি বহুত আছে এইবোৰ আদাৰ গছ আদা ভাল কৰি নহ'ল বানপানীৰ কাৰণে এই আধা কিছুমান জেগাত হোৱাই নাই আধাহে হৈছে বহুত জেগাতে হোৱা নাই অলপমান গাজিছে এইবিলাক আৰু মছলাৰ গছ গন্ধ মছলা এইবোৰ এইফালে আকৌ নেচাৰৰ গছবিলাক মৰি গৈছে এয়া বানপানীৰ কাৰণে নদীৰ পানী উঠে না নদীৰ পানী উল্টা খান্দাত ফুল হয় এয়া পাণৰ গছ এইফালে আকৌ তামোল গছত উঠাই দিছোঁ সেইডাল আৰু বেলেগ গছত উঠাই দিছোঁ এয়া আজিলৈ ৰাখোঁ ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আমাৰ খেতিখিনি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব বানপানীৰ কাৰণে বহুত বেয়া হৈ গৈছে আমাৰ খেতিখিনি বহুত কষ্ট কৰিছিলোঁ আমি কিন্তু খেতিখিনি ভাল নহ'ল আৰু কষ্ট কৰিব লাগিব এতিয়া সকলো পচি গৈছে আমাৰ বানপানীৰ কাৰণে খেতিখিনি কেনে পালে কমেণ্ট কৰি জনাব চাই কেনে পালে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব হয়নে বাবু দেখোৱা উঠা ছাবস্ক্ৰাইব কৰি দিব বুলি কোৱা ছাবস্ক্ৰাইব কৰি দিব